Sonic Assam-GK লৈ আপোনালোকক স্বাগতম জনাইছো। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক। হুৰবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 1 শ্বেৰশ্বাহ, অপশ্যন 2 হুমায়ুন, অপশ্যন 3 আলাউদ্দিন খিলজি, অপশ্যন 4 বাবৰ। কাৰেক্ট আনসাৰ অপশ্যন 1 শ্বেৰশ্বাহ। মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 1 বাবৰ, অপশ্যন 2 হুমায়ুন, অপশ্যন 3 আকবৰ, অপশ্যন 4 ঔৰংজেব। কাৰেক্ট আনসাৰ অপশ্যন 1 বাবৰ। চৌচাৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন 1 1699, অপশ্যন 2 1599, অপশ্যন 3 1593, অপশ্যন 4 1539। কারেক্ট আনসার অপশ্যন 4 1539। চৌচাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন 1 বাবৰ আৰু হুমায়ুন, অপশ্যন 2 শ্বেৰশ্বাহ আৰু বাবৰ, অপশ্যন 3 হুমায়ুন আৰু শ্বেৰশ্বাহ, অপশ্যন 4 আকবৰ আৰু ইব্ৰাহিম লোডি। কারেক্ট আনসার অপশ্যন 3 হুমায়ুন আৰু শ্বেৰশ্বাহ। গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? অপশ্যন 1 জাহাংগীৰ, অপশ্যন 2 শ্বেৰশ্বাহ, অপশ্যন 3 হুমায়ুন, অপশ্যন 4 আকবৰ। কারেক্ট আনসার অপশ্যন 2 শ্বেৰশ্বাহ। ডাক ব্যৱস্থাত ঘোঁৰাৰ প্ৰয়োগ কোনে কৰিছিল? অপশ্যন 1 জাহাংগীৰ, অপশ্যন 2 শ্বেৰশ্বাহ, অপশ্যন 3 হুমায়ুন, অপশ্যন 4 আকবৰ। কারেক্ট আনসার অপশ্যন 2 শ্বেৰশ্বাহ। মোগল শাসনৰ সময়ত সামৰিক বিভাগৰ মুখ্য বিষয়া কোন আছিল? অপশ্যন 1 মন্ত্ৰী, অপশ্যন 2 দিৱান, অপশ্যন 3 মীৰ বকত, অপশ্যন 4 ৱাজিৰ। কারেক্ট আনসার অপশ্যন 3 মীৰ বকত। মাটিৰ কৰ সংগ্ৰহ কৰিবলৈ আকবৰে কোনটো শ্ৰেণী বিষয়া নিযুক্তি দিছিল? অপশ্যন 1 কাননগো, অপশ্যন 2 কাৰৰী, অপশ্যন 3 দিৱান, অপশ্যন 4 ৱাজিৰ। কারেক্ট আনসার অপশ্যন 2 কাৰৰী। মনজবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন 1 জাহাংগীৰ, অপশ্যন 2 শ্বেৰশ্বাহ, অপশ্যন 3 হুমায়ুন, অপশ্যন 4 আকবৰ। কারেক্ট আনসার অপশ্যন 4 আকবৰ। মনসব শব্দটো হ'ল অপশ্যন 1 আৰবী শব্দ, অপশ্যন 2 ইংৰাজী শব্দ, অপশ্যন 3 ফাৰ্চী শব্দ, অপশ্যন 4 লেটিন শব্দ। কারেক্ট আনসার অপশ্যন 1 আৰবী শব্দ। মনসব শব্দৰ অৰ্থ হ'ল অপশ্যন 1 পদ, অপশ্যন 2 উচ্চ, অপশ্যন 3 নিম্ন, অপশ্যন 4 মুখ্য। কারেক্ট আনসার অপশ্যন 1 পদ। আকবৰৰ মনজবদাৰী প্ৰথা তলৰ কোনটো বিভাগৰ লগত জড়িত আছিল? অপশ্যন 1 ৰাজনীতি, অপশ্যন 2 সামৰিক, অপশ্যন 3 অৰ্থনৈতিক, অপশ্যন 4 কৃষি। কারেক্ট আনসার অপশ্যন 2 সামৰিক। আকবৰৰ শাসনকালত কৰ সংগ্ৰহ কৰা ব্যক্তি কোন আছিল? অপশ্যন 1 বীৰবল, অপশ্যন 2 তানসেন, অপশ্যন 3 টুডৰমল, অপশ্যন 4 কাননগো। কারেক্ট আনসার অপশ্যন 3 টুডৰমল। মোগলসকলে মাটিবোৰক কেইটা ভাগত ভাগ কৰিছিল? অপশ্যন 1 3টা, অপশ্যন 2 4টা, অপশ্যন 3 5টা, অপশ্যন 4 6টা। কারেক্ট আনসার অপশ্যন 2 4টা। কিমান চনত নাদিৰ শ্বাহে মোগল সাম্ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন 1 1739, অপশ্যন 2 1793, অপশ্যন 3 1639, অপশ্যন 4 1693। কারেক্ট আনসার অপশ্যন 1 1739। মোগলসকলে ভাৰতত শাসন কৰাৰ সময়সীমা আছিল?
অপশ্যন 1 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ অপশ্যন 2 1526 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ অপশ্যন 3 1526 খ্ৰীষ্টাব্দৰ পৰা 1757 খ্ৰীষ্টাব্দলৈ অপশ্যন 4 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ কাৰেক্ট আনসাৰ অপশ্যন 2 1526 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত কেপ্টেইন হকিন্স আৰু ছাৰ টমাছ ৰ ভাৰতলৈ আহিছিল অপশ্যন 1 জাহাংগীৰ অপশ্যন 2 শ্বেৰ শাহ অপশ্যন 3 হুমায়ুন অপশ্যন 4 আকবৰ কাৰেক্ট আনসাৰ অপশ্যন 1 জাহাংগীৰ ভাৰতবৰ্ষত চুলতানী আমোলৰ সময়ছোৱা হ'ল অপশ্যন 1 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ অপশ্যন 2 1526 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ অপশ্যন 3 1526 খ্ৰীষ্টাব্দৰ পৰা 1757 খ্ৰীষ্টাব্দলৈ অপশ্যন 4 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ কাৰেক্ট আনসাৰ অপশ্যন 4 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ আকবৰৰ শাসনকালত মনজ বদাৰৰ সংখ্যা আছিল অপশ্যন 1 29 অপশ্যন 2 79 অপশ্যন 3 92 অপশ্যন 4 97 কাৰেক্ট আনসাৰ অপশ্যন 1 29 যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰি দিয়ক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক জয় আই অসম